নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন ভিডিঅ' এটাৰে আজি আহিলোঁ আপোনালোকৰ মাজলৈ। চাওঁতে 15 আগষ্ট আহি পালে, মানে স্বাধীনতা দিৱস আহি পালে। 1947 চনৰ 15 আগষ্ট তাৰিখে যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু সেই তেতিয়াৰ পৰাই 15 আগষ্ট তাৰিখটো বা দিনটো স্বাধীনতা দিৱস ৰূপে পালন কৰি আহিছে। ঠিক সেইদৰে এইবাৰো স্বাধীনতা দিৱস পালন কৰিবই লাগিব। মানে চাওক, কথাটো হ'ল যে এইবাৰ যিহেতু কৰোনা মহামাৰীৰ দিন চলি আছে, মানে কৰোনা মহামাৰী যিটো ভয়ংকৰ ৰূপ লৈছে, তাৰ বাবে কিছুমান এনেকুৱা সভা সমিতি বা অনুষ্ঠানসমূহ বাতিল কৰিব লগা হৈছিল। ঠিক সেইদৰে স্বাধীনতা দিৱসটো এবাৰ বাতিল কৰিব নে কি বা সকলোবোৰ কমে ভিডিঅ'টোত। গতিকে মাত্ৰ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিলে সকলোবোৰ গম পাব। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে কিছুমান নীতি নিয়ম পালন কৰি দিছে এই স্বাধীনতা দিৱস পালনৰ ক্ষেত্ৰত। ৰাজ্যিক, জিলা আৰু মহকুমা পৰ্যায়ত এই নীতি নিয়মসমূহ পালন কৰিহে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব চৰকাৰে নিৰ্দেশ দিছে। গতিকে কি ক্ষেত্ৰতনো ইয়াৰ সীমাবদ্ধতা বা কি ক্ষেত্ৰত শিথিলতা আছে সকলোবোৰ কম, মাত্ৰ আপোনালোকে ভিডিঅ'টো চাই থাকক। গতিকে নাম্বাৰ 1কে কৈ যাম মই সকলোবোৰ। গতিকে নাম্বাৰ ওৱানটো হ'ল যে পতাকা উত্তোলনৰ সময়ত ব্যাপক জনসমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। মানে যাতে পতাকা উত্তোলনৰ সময়ত বেছি মানুহ নাথাকে, তাৰ বাবে চৰকাৰে নিৰ্দেশ দিছে। গতিকে নাম্বাৰ 2টো হ'ল যে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী বা NCC বা তেনেকুৱা ধৰণৰ স্কাউট এণ্ড গাইডক অংশগ্ৰহণ কৰিবলৈ এইবাৰ দিয়া হোৱা নাই, মানে সিহঁতক অংশগ্ৰহণ কৰিব দিয়া নাই এইবাৰ। গতিকে নাম্বাৰ 3টো হ'ল যে এই অনুষ্ঠানত যিবোৰ উপস্থিত থকা প্ৰতিজনে যিবোৰে উপস্থিত থাকে, গতিকে সেইসমূহত সকলোৱে মাস্ক পৰিধান কৰাটো অপৰিহাৰ্য, মানে মাস্কটো কম্পালচৰি, মানে মাস্ক পৰিধান কৰিবই লাগিব। ঠিক সেইদৰে স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্ৰত পতাকা আদিসমূহ যিবোৰ তাতে সামগ্ৰী থাকে সেই সকলোবোৰ চেনিটাইজ কৰিব লাগিব, মানে চেনিটাইজ কৰিহে সেই বস্তুসমূহ তাতে তাৰ কামত দিয়া হ'ব। গতিকে নাম্বাৰ 3টো হ'ল যে উৎপাদনস্থলীৰ প্ৰৱেশ স্থানত হাত ধোৱা বা চেনিটাইজ কৰা আদি ব্যৱস্থাসমূহ থাকিব লাগিব। আনকি উদযাপনৰ যিবোৰ কৰ্মচাৰী থাকে, গতিকে সেইসকলে প্ৰথমে ক'ভিড টেষ্ট কৰিব লাগিব আৰু ক'ভিড টেষ্ট কৰোঁতে যদি নিগেটিভ আহে তেতিয়াহে সেই নিজ কৰ্তব্যত সিহঁতক অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব। যদি পজিটিভ আহি যায় তেতিয়াহ'লে সিহঁতক নিজ কৰ্তব্যত অংশগ্ৰহণ কৰিবলৈ নিদিয়ে। নাম্বাৰ 5টো হ'ল যে এই পতাকা উত্তোলনৰ সময়ত পূৰ্বৰ দৰে কোনো সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী নাথাকে বা স্বাধীনতা দিৱস উপলক্ষে কোনো বঁটা বা এনেকুৱা ধৰণৰ সন্মান যচাৰ কোনো কাৰ্যসূচী হাতত নাৰাখে বুলি চৰকাৰে নিৰ্দেশ দিছে। গতিকে নাম্বাৰ 6টো হ'ল যে পূৰ্বৰ দৰে যিবিলাক স্বাধীনতা দিৱস পতাকা উত্তোলনৰ সময়ত যেতিয়া দুপৰীয়া আহাৰ বা এনেকুৱা ধৰণৰ জলপানৰ ব্যৱস্থা আছিল, গতিকে এইবাৰ চৰকাৰে এইটো বাধা আৰোপ কৰিছে, মানে এইবাৰ এনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী হাতত ৰাখিবলৈ দিয়া হোৱা নাই। গতিকে এইখিনি আছিল সৰু সুৰাকৈ আপোনালোকক বুজাব বিচাৰিলোঁ 6টামান এনেকুৱা ধৰণৰ কিছুমান পইণ্ট যিবোৰ চৰকাৰে বান্ধি দিছে যে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ত। গতিকে ভিডিঅ'টো কেনে পালে জনাব, যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো কিবা কৰোঁতে হয়তো কিছুমান কথা ভুলো হ'ব পাৰে, গতিকে কমেণ্টত জনাই দিব আৰু বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।